তো হেল্ল' গাইজ, তো এটা খুব সুন্দৰ পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। তো আপোনালোকে পুৰা চাব পাৰে, পুৰা 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 সেউজীয়া সেউজীয়া। তো আৰু এটা ইয়াত আছে এটা ঘৰ। তো এতিয়া গৈ আছোঁ আমি ফটোশ্বুট কৰিবলৈ। তো বগা ফুল আছে, তো বগা ফুল মানে নদীৰ ওচৰত আছে। তো এতিয়া আমি গৈ আছোঁ ফটোশ্বুট কৰিব। তো ইয়াত আছে আমাৰ এজন মানে লগৰবোৰ পুৰা গান শুনি আছে। তো এতিয়া গৈ আছোঁ আৰু ইয়াত আছে লগৰবোৰ। কেছে হো আৰু এজন তাত আছে। তো গাইছ আৰু এতিয়া আমি গৈ থাকোঁ। এইফালে আছে আমাৰ কেমেৰামেন আৰু এইফালে আছে আমাৰ কাপোৰ ধৰা মেন ড্ৰেছৱালা আৰু এইফালে কেমেৰামেন। আৰু চাব পাৰে খুব সুন্দৰ পৰিৱেশ বাগানৰ মাজত। আৰু আমি গৈ আছোঁ এতিয়া নদীৰ ছাইডত। তো এতিয়া বগা ফুল ওলাই কুঁৱাৰী বুলি কওঁ আমি মানে। তো এইফালে গৈ আছোঁ। তো গাইছ আহি বাগানৰ মাজত পাই গৈছোঁ। তো আৰু পুৰা খালী গাঁতত আছোঁ মই, মানে কাপোৰ চাপোৰ একো পিন্ধা নাই আৰু কাপোৰ বেগত লৈ আছোঁ, গা ধুই কাপোৰ পিন্ধিম। তো আৰু মই কৈ আছিলোঁ যে এটা বগা ফুলত ফটো মাৰিবলৈ আহিছোঁ। তো সেই বগা ফুলৰ ওচৰত আহি পাই গৈছোঁ ফাইনেলি। তো আপোনালোকক কি বুলি ক'ম আৰু আপোনালোকে চাওক। আৰু এইফালে আছে লগৰবোৰো গৈ আছে মোৰ লগত। তো গাইছ আৰু এইফালে চাওক লগৰো আছে। তো আৰু এতিয়া গৈ আছোঁ আমি। গাইছ বগা ফুলৰ নাজাৰা চাওক গাইছ, কি আল্টিমেট লাগিছে গাইছ। আৰু মই কৈ আছিলোঁ এই বগা ফুলতে, তো এতিয়া ফটো মাৰিবলৈ আহিছোঁ আমি। এইফালে লগৰবোৰ গৈ আছে আৰু এতিয়া মই আৰু গাইছ কৈ আছিলোঁ কি আমি বগা ফুল মাৰিব, এইটোৱে আছিলে বগা ফুল ফটো মাৰিব আহিছোঁ। আৰু এয়া আমাৰ লগত আছে কেমেৰামেন আৰু এইফালে ড্ৰেছ লৈ আনিছে আমাৰ লগৰীয়াই। আৰু চাওক এতিয়া আৰু এয়া ফাইনেলি অলপ আগত আহি গৈছোঁ, অলপ ভিতৰ পিনে মানে বগা ফুলৰ ফটো মাৰিবলৈ আহিছিলোঁ। আৰু কি ধুনীয়া পৰিৱেশ চাওক, একেবাৰে পাহাৰৰ ওচৰত আহি পাই গৈছোঁ। আৰু এইফালে কেমেৰা লৈ আহিছোঁ ফটো মাৰিবলৈ। তো আজি বেছি ৰ'দ হৈ আছে, মানে পুৰা গৰম, সেইকাৰণে ভিডিঅ' ইমান ক্লিপ লোৱা নাই। যিখিনি ক্লিপ লৈছোঁ সেইখিনি ভিডিঅ'টো দি দিম। আৰু এয়া চাব পাৰে কি সুন্দৰ পৰিৱেশ, একেবাৰে কাষতে আছে, পাহাৰটো লাগি আছে। তো এয়া এতিয়া ইয়াত ফটো চটো অলপ মাৰিম আৰু যাম। আৰু গাইছ আমি এতিয়া গৰম পানীত মানে পুৰা গেলা গৰমত মানে গা ধুই আছোঁ। আৰু ইয়াত আছে এজন, আৰু এইফালে চাওক ড্ৰাইভ মাৰি আছে। অ' চলো আৰু একবাৰ যা, আৰু একবাৰ মাৰি দে, আমাৰ ৰাইজক দেখাবলৈ আৰু একবাৰ মাৰি দে বেক ড্ৰাইভ। এইটো কোন হয় আপোনালোকে গেছ কৰকচোন। যা 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 আৰু এবাৰ মাৰ যা। আৰু পুৰা গৰমত মানে গা ধুই ল'লোঁ। আৰু এইফালে ফুল এটা মানে ফটো চটো মাৰি ল'লোঁ পুৰা। আৰু আপোনালোকে ভিউজ চাব পাৰে ইমান ধুনীয়া। আৰু মই চিনেমেটিক দি দিম। গাইছ চাব পাৰে আমাৰ একশ্যন দেখাই আছে, ফিল্মৰ একশ্যন। তো একেবাৰে গৰমত পুৰা গা ধুই দিলোঁ, একেবাৰে বঢ়িয়া লাগি গ'ল। আৰু এইফালে ৰ'দ চাব পাৰে আপোনালোকে। আৰু এইফালে ভিউ চেক কৰক কি আল্টিমেট লাগি আছে গাইছ। তো আৰু এতিয়া আমি গা ধুই ফটাফট ঘৰ যাব লাগিব। তো গাইছ আৰু গা চা ধুই আহি গ'লোঁ। তো এতিয়া ভাবিছোঁ কি ভিডিঅ'টো সামৰি দিওঁ। তো একেবাৰে বাগানৰ মাজত আহি পাই গৈছোঁ আকৌ এবাৰ। তো লগৰবোৰ তাত ফটোশ্বুট কৰি আছে। তো আৰু এতিয়া ভিডিঅ'টো সামৰি দিম। তো যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। তো আজি ইমানতে ভিডিঅ'টো সামৰি দিম। তো লাইক আৰু ছাবস্ক্ৰাইব কৰিব পুৰা একেবাৰে। তো গাইছ বাই বাই, আজি ভিডিঅ'টো সামৰি দিছোঁ ইমানতে।